এতিয়া জুৱাৰ এক ব্যাপক প্ৰচলন আৰম্ভ হৈছে। বিশেষকৈ খাৰপেটীয়া থানাৰ অন্তৰ্গত গলন্দি, বেছিমাৰী পথাৰ, দলগাঁও থানাৰ অন্তৰ্গত, এনেকৈ আপোনাৰ শ্যামপুৰ থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত জুৱাৰ অবাধ প্ৰচলন আৰম্ভ হৈছে। এই বিষয়ে আমচুৰ ফালৰ পৰা বিভিন্ন সময়ত আমি সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগত আমি যোগাযোগ কৰিছোঁ যদিও এওঁলোকে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি জনামতে এওঁলোকে শকত পৰিমাণৰ ধন সংগ্ৰহ কৰি থাকে ইয়াৰ পৰা, আৰু এই বিষয়ে আমি ইতিমধ্যে দৰং জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি অৱগত কৰিছোঁ আৰু আমি আশাবাদী যে অতি সোনকালে এই জুৱা খেলবিলাক বন্ধ কৰিব লাগে। অন্যথাই আমি ইয়াৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ'ম। কাৰণ আপোনালোকে চাওক যে লকডাউনৰ কাৰণে আমি একত্ৰিতকৈ আমি বেছি আমি একগোট হ'ব নোৱাৰোঁ। তেনেস্থলত এনেকুৱা ধৰণৰ জুৱাত আপোনাৰ প্ৰায় 2,000 পৰা 3,000কৈ মানুহ একত্ৰিত হৈ এনেকুৱা জুৱা লাখ লাখ টকাৰ জুৱা খেলি আছে। আৰু এই জুৱা খেলৰ কাৰণে আজি অসামাজিক কাৰ্যকলাপবিলাকো বৃদ্ধি পাইছে। আপোনালোকে গম পায় যে ইতিমধ্যে বিভিন্ন ঠাইত গৰু চোৰৰ নিচিনা আৰু বিভিন্ন